friends, welcome to our new video. আমি এটা ভিডিও বনাইছিলো গুৱাহাটী হেৰিটেজ পাৰ্ট 1 বুলি গুৱাহাটী হেৰিটেজৰ পাৰ্ট 2 হয় এটো সো গুৱাহাটী হেৰিটেজৰ পাৰ্ট 2 ত আমি ডিসকাস কৰিব লৈছিলো গুৱাহাটীৰ কথা মানে ডিসকাস কৰিম আজি গুৱাহাটীৰ কথা সো আমি গুৱাহাটীৰ কথা ক'ব লাগিলে আমি সবকে প্ৰাগজ্যোতিষপুৰৰ কথা ক'ব লাগিব কাৰণ প্ৰাগজ্যোতিষপুৰ গুৱাহাটীৰ পুৰণি নাম আছিল ৰামায়ণ আৰু মহাভাৰতত প্ৰাগজ্যোতিষপুৰৰ কথা পোৱা যায় ৰামায়ণত আছে যে ৰজা নৰকাসুৰৰ ৰাজধানী আছিল এই প্ৰাগজ্যোতিষপুৰ কালিকা পুৰাণ নামৰ এখন পুথিত প্ৰাগজ্যোতিষপুৰৰ বৰ্ণনা কৰা হৈছে কালিকা পুৰাণৰ মতে চিত্ৰাচল পৰ্বত বা আজিৰ নৱগ্ৰহ পাহাৰত জ্যোতিষশাস্ত্ৰৰ প্ৰথম আৱিষ্কাৰ কৰা হৈছিল সেইবাবে এই ঠাইখনৰ নাম প্ৰাগজ্যোতিষপুৰ হ'ল নৰকাসুৰ আৰু ভগদত্তৰ স্মৃতি থকা এই প্ৰাগজ্যোতিষপুৰ পিছলৈ গুৱাহাটী হ'ল এই গুৱাহাটীৰ নামটোৰ উৎপত্তি লৈও বিভিন্নজনৰ বিভিন্ন অপিনিয়ন আছে কোনোৱে কয় যে এই নগৰখন পৰ্বতেৰে আগুৰা আছিল আৰু এই নগৰখন পৰ্বতৰ গুহা আছিল সেইবাবে এই নাম পালে গুৱাহাটী কোনোৱে আকৌ গুৱা অৰ্থাৎ তামোল আৰু হাট অৰ্থাৎ বজাৰৰ পৰাহে গুৱাহাটী নামটো গুৱা বুলি কয় ডক্টৰ মহেশ্বৰ নেওগেও গুৱা বা তামোলৰ হাতৰ পৰাই গুৱাহাটী নামটো হোৱাৰ কথাটো বেছি গ্ৰহণযোগ্য বুলি মানে যি কি নহওক তামোলৰ বাৰী বা হাতৰ পৰাই গুৱাহাটীৰ নামটোৰ উৎপত্তি হৈছে বুলি বেছি সংখ্যকে মানিলে ফ্ৰেণ্ডছ আজি মই আৰু নিচু ডেৰিভেটৰ লগত বজাৰ কৰিব আহিছোঁ আৰু আমি দুটামান তামোল দেখা পালোঁ আৰু পাণো দেখা পালোঁ আমি ভাবিলোঁ যে আমি কিনিয়ে লওঁ এই গুৱা 5 কেজি লৈ যাম নাপাইলা তুমি আছো যে নাপাম তুমি আছো তামোল অলপ ঘূৰাব লাগিছিল নহয় ফ্ৰেণ্ডছ তামোলৰ সম্বন্ধ গুৱাহাটী নামটোৰ লগত যিদৰে আছে তেনেদৰে তামোলৰ সম্বন্ধ আমাৰ অসমৰ সংস্কৃতিৰ লগতো সেইদৰে আছে তামোল হৈছে আমাৰ অসমৰ সংস্কৃতিৰ প্ৰতীক তামোল আৰু পাণৰ গুৰুত্ব আমাৰ অসমীয়া সমাজত বহুত বেছি অসমত পূজা পাতল বিয়া সভা আৰু আলহী অতিথিৰ সন্মানৰ বাবে তামোল পাণ ব্যৱহাৰ কৰা হয় ফ্ৰেণ্ডছ অসমত আলহী আহিলে চাহ ভাত খোৱাৰ পিছত এখন হ'লেও তামোল পাণ খাবলৈ দিয়া হয় ফ্ৰেণ্ডছ আজি আমাৰ ঘৰত আলহী আহিছে চ' মাম্মীয়ে বনাইছিলে ডোচা এতিয়া মাম্মীয়ে আলহীক ডোচা দিব আলহীয়ে ভাত তাৰমানে চাহ ভাত খোৱাৰ পিছত মাম্মীয়ে তামোল পাণ দিয়ে ঠাণ্ডাই হ'ল চাগে হা থ্যাংক ইউ ফ্ৰেণ্ডছ ব্ৰিটিছ থকা সময়ত গুৱাহাটী হৈ পৰিছিল গুৱাহাটী আদি হাণ্টাৰ আৰু গেট চাহাবে গুৱাহাটীক গুৱাহাটী বুলি লিখিছিল ব্ৰিটিছ অফিচাৰসকলে যিয়ে যেনেকৈ গুৱাহাটী নামটো উচ্চাৰণ কৰিছিল সেনেদৰে গুৱাহাটীৰ স্পেলিং ইংৰাজীত লিখিছিল কেপ্টেইন ৱেলছ ৰবিনছন আৰু মিলছে গুৱাহাটীক গুৱাহাটী বুলি লিখিছিল ফ্ৰেণ্ডছ ইয়াৰ 1879 লগে হাণ্টাৰ আৰু গেট চাহাবে গুৱাহাটীৰ স্পেলিংটো গুৱাহাটী বুলি লিখিছিলে ফ্ৰেণ্ডছ জানেনে 1980 গুৱাহাটীৰ স্পেলিং আগেইন গুৱাহাটী কৰা হ'ল ফ্ৰেণ্ডছ আমি গুৱাহাটী হেৰিটেজৰ ছেকেণ্ড এপিছডটো ইমানতে সামৰণি মাৰিলোঁ আমি ডেফিনেটলি জানো যে আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ আমি এপিছড নম্বৰ 3 সোনকালে আনিম